আজিৰ পৰা প্ৰায় 54 বছৰৰ আগতে মুক্তিলাভ কৰিছিল সুমধুৰ সংগীতেৰে সমৃদ্ধ প্ৰথমখন অসমীয়া থ্ৰিলাৰধৰ্মী ছবিয়ে। ছবিখনৰ নাম আছিল ডক্টৰ বেজবৰুৱা। ছবিখনৰ পৰিচালক ব্ৰজেন বৰুৱাৰ চিনেমা সম্পৰ্কে কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা নাছিল। তৎসত্ত্বেও তেওঁ নিজৰ সদ্ভাৱনী চলচ্চিত্ৰ কৌশল আৰু ব্যৱসায়িক দূৰদৰ্শিতাৰ জৰিয়তে অসমীয়া চলচ্চিত্ৰৰ ইতিহাসত এখন অবিস্মৰণীয় ছবিৰ সংযোজন ঘটাইছিল। প্ৰথমখন বেজবৰুৱাৰ নায়ক নিপন গোস্বামীৰ পৰিচালনাতে শেহতীয়াকৈ মুক্তিলাভ কৰিলে ডক্টৰ বেজবৰুৱাৰ ছিকুৱেল হিচাপে বিবেচিত হোৱা ডক্টৰ বেজবৰুৱা দ্বিতীয়। চিত্ৰনাট্যকাৰ, কাহিনীকাৰ আৰু সংলাপ লিখা ৰাজদ্বীপে ছিকুৱেলখনত পুৰণি বেজবৰুৱাৰ কিছু কাহিনীভিত্তিক সাদৃশ্য ৰাখিবলৈ প্ৰয়াস কৰিছে আৰু এই প্ৰয়াসত তেওঁ প্ৰায় সফলো হৈছে। চৰিত্ৰকেইটাৰ অলংকৰণ, বিশেষকৈ ডক্টৰ বেজবৰুৱাৰ চৰিত্ৰত আদিল হুছেইনৰ কৌতূহলোদ্দীপক জীৱন পৰিক্ৰমা আৰু অপৰাধ শাখাৰ বিষয়া মহাদেৱ বৰবৰুৱাৰ চৰিত্ৰত জুবিন গাৰ্গৰ কৌতুকপূৰ্ণ উপস্থিতিয়ে কাহিনীক উপভোগ্য কৰি তুলিছে। গুৰুত্বপূৰ্ণ চৰিত্ৰ শান্তনু চৌধুৰীৰ ৰূপায়ণকাৰী সিদ্ধাৰ্থ নিপন গোস্বামীৰ অভিনয়ো সুসংহত। পৰিচালক নিপন গোস্বামীৰ পৰিচালনাও প্ৰায় অনুযোগবিহীন। কিন্তু কেতবোৰ সম্পাদনাগত ত্ৰুটি আৰু চিত্ৰনাট্যকেন্দ্ৰিক অসংগবদ্ধতাৰ বাবে ছবিখনে থ্ৰিলাৰধৰ্মী ধাৰাত ইপ্সিত মান পোৱাৰ পৰা বঞ্চিত হ'ল। চিকিৎসক সমাজকৰ্মী ডক্টৰ বেজবৰুৱা আৰু লণ্ডন ফেৰত প্ৰাক্তন অধিবক্তা শান্তনু চৌধুৰীৰ এটা অতীতকেন্দ্ৰিক সংযোগ আৰু তাৰেই আধাৰত এটা উপকাহিনীযোগে উন্মোচিত হোৱা নাৰকীয় অপৰাধৰ অনুসন্ধানেই হৈছে কাহিনীটোৰ কেন্দ্ৰবিন্দু। ছবিখনৰ ক্লাইমেক্সটো অপ্ৰত্যাশিত। সেইবাবে ছবিখনে থ্ৰিলাৰধৰ্মী কাহিনীৰ মূল বৈশিষ্ট্যক চিহ্নিত কৰিছে বুলি ক'ব পাৰি। মধ্যান্তৰৰ পিছত কাহিনীটো এটা ফ্লেশ্ববেক ভিত্তিক কাহিনী শৃংখলত সোমাই পৰে, য'ত আমি ডক্টৰ বেজবৰুৱাৰ জৰিয়তে ফ্লেশ্ববেক উইদিন ফ্লেশ্ববেক কৌশলটোৰ প্ৰয়োগো দেখিবলৈ পাওঁ। ডক্টৰ বেজবৰুৱাৰ চৰিত্ৰটোত আদিল হুছেইনে দক্ষতাৰে অভিনয় কৰিছে। বিশেষকৈ সহযোগী শিল্পীসকলৰ লগত ভাৱ বিনিময় আৰু সংলাপ প্ৰক্ষেপণত হুছেইনৰ প্ৰদৰ্শন অনুকৰণীয়। অপৰাধীক শাস্তি বিহিবলৈ কাহিনীত সংযোজন ঘটিছে অপৰাধ শাখাৰ বিষয়া মহাদেৱ বৰবৰুৱাৰ। খাৰাংখাচ আৰু ৰসপূৰ্ণ বৈশিষ্ট্যৰ বৰবৰুৱাই আপোচবিহীন এনকাউণ্টাৰ শৈলীৰে অপৰাধীক শাস্তি বিহে। অৱশ্যে মহাদেৱ বৰবৰুৱাৰ ললিপপ আসক্তিটো প্ৰথম দৰ্শনতে নেদেখুৱাই তৃতীয় বা চতুৰ্থ দৰ্শনতহে দেখুওৱা হ'ল। কাহিনীকাৰে এইখিনিতে মন কৰিব লাগিছিল যে এনেধৰণৰ ৰসপূৰ্ণ আসক্তিবোৰ চৰিত্ৰ এটাৰ প্ৰথমটো প্ৰৱেশতে দেখুওৱা জৰুৰী, যাতে চৰিত্ৰটোৰ বিকাশ চাই থাকোঁতে দৰ্শকে আশ্চৰ্য প্ৰকাশ কৰি উজুতি খাবলগীয়া নহয়। কাহিনীৰ মূল এণ্টাগনিষ্ট ৰঞ্জন গোস্বামীৰ চৰিত্ৰ ৰূপায়ণ কৰা গৌৰৱ বৰাৰ অভিনয় যথাযথ। কিন্তু শান্তনু চৌধুৰীৰ মাতৃ আৰু শান্তনু চৌধুৰীৰ প্ৰেয়সী স্নেহাক চিত্ৰনাট্যত বৰ বেছি ঠাই দিয়া নহ'ল। ঠিক একেদৰে মামা অৰুণ হাজৰিকাকো চিত্ৰনাট্যত একেবাৰে গুৰুত্বহীন কৰি ৰখা হ'ল। মামাৰ চৰিত্ৰটোৱে কাহিনীৰ পৰিক্ৰমাত কি ধৰণে সহায় কৰিলে সেয়াও সঠিকভাৱে উন্মোচিত নহ'ল। থ্ৰিলাৰধৰ্মী ছবিত থাকিবলগীয়া আওঁপকীয়া আৰু দ্ব্যৰ্থপূৰ্ণ সংলাপৰ অনুপস্থিতি ডক্টৰ বেজবৰুৱা দ্বিতীয়ৰ অন্য এক দুৰ্বলতা। বেছিভাগ সংলাপেই চিধাচিধি আৰু গাম্ভীৰ্যবিহীন। বিশেষকৈ ডক্টৰ বেজবৰুৱা আৰু শান্তনু চৌধুৰীৰ চৰিত্ৰ দুটাৰ গুৰুত্বলৈ চাই সংলাপ চয়ন অধিক উন্নত হোৱাৰ অৱকাশ আছিল। থ্ৰিলাৰধৰ্মী ছবিত উৎকণ্ঠা আৰু কাহিনী বিন্যাসত গতিময়তা বঢ়োৱাৰ স্বাৰ্থত সঘনাই দৃশ্যাংশ সলনি কৰি থকাটো এটা প্ৰভাৱশালী কৌশল হ'ব পাৰে, যদিহে চিত্ৰনাট্যকাৰ আৰু সম্পাদকে গুৰুত্বপূৰ্ণ চৰিত্ৰবোৰৰ মাজত যোগসূত্ৰ আঁকোতে ফ্লেশ্ববেকৰ মাজত সম্পৰ্ক ৰক্ষা কৰি চলে। মন কৰিব লাগিব যে সমান্তৰাল সম্পাদনা, জে কাট অথবা এল কাটৰ অসামঞ্জস্য উপৰ্যুপৰি প্ৰয়োগে আৰু কোনোবা এটা বিশেষ চৰিত্ৰৰ ওপৰত চিত্ৰনাট্যকাৰৰ অত্যাধিক নিৰ্ভৰশীলতাই যাতে নেৰেটিভ বা চৰিত্ৰ একোটাক ঠাই বিশেষে লুপ্ত বা ঠাই বিশেষে অধিক প্ৰকাশ্য কৰি নেপেলায়। বেজবৰুৱা দ্বিতীয়ত এনেধৰণৰ অনাকাংক্ষিত সম্পাদনা ত্ৰুটি দেখিবলৈ পোৱা গ'ল। মধ্যান্তৰৰ আগতে অপৰাধ অনুসন্ধানৰ বিষয়া মহাদেৱ বৰবৰুৱাক প্ৰায়কেইটা দৃশ্যাংশলৈকে টানি অনা হৈছিল, কিন্তু মধ্যান্তৰৰ পাছত তেখেতৰ আবিৰ্ভাৱ বহু দেৰিকৈহে হয়। ঠিক একেদৰে শান্তনু চৌধুৰীৰ প্ৰেম প্ৰত্যাশী স্নেহাৰ চৰিত্ৰটোৰ উপস্থিতি দেখা গ'ল কিছু বিৰতি। দৰ্শকৰ কাহিনীভিত্তিক স্মৃতিক চিত্ৰনাট্য আৰু সম্পাদনাৰ এই অসমতাই প্ৰভাৱিত কৰে। আনহাতে প্ৰাক ক্লাইমেক্সৰ এটা দৃশ্যত DSP মহাদেৱ বৰবৰুৱাৰ উদিত খনন কৰি এটা ফ্লেশ্ববেক ভিত্তিক উপকাহিনী প্লটত সংযোজন কৰা হয়। কিন্তু এই ফ্লেশ্ববেকটো নোহোৱাহেঁতেনো কাহিনীৰ নেৰেটিভ বিনা অসুবিধাই গতিময় হৈ থাকিলেহেঁতেন। কথাছবিখন শেষলৈ কোৰ্টৰুম ড্ৰামাৰ বৃত্ত এটাত সোমাইছিল, কিন্তু উপযুক্ত আইনী সংলাপ আৰু অধিবক্তাৰ মাজত প্ৰয়োজনীয় যুক্তিতৰ্কৰ অভাৱে আদালতৰ সেই দৃশ্যাংশক সামগ্ৰিকভাৱে নিৰস আৰু সৌন্দৰ্যহীন কৰি তুলিলে। অথচ দৃশ্যাংশকেইটা আছিল চেপা উৎকণ্ঠাৰ এক সম্ভাৱনা বহনকাৰী উপাদান। আদালতৰ ন্যায়িক যুঁজখনত মূল অভিযুক্তক কোনো ধৰণৰ প্ৰশ্ন নুসুধাকৈয়ে সমগ্ৰ বিচাৰ প্ৰক্ৰিয়াটো সমাপ্তি ঘোষণা কৰা কাৰবাৰটোকো অপৰাধৰ গভীৰতালৈ চাই আচু হোৱা যেন লাগিল। প্ৰথমখন বেজবৰুৱাৰ সংগীতকে আধাৰ হিচাপে লৈ ডক্টৰ বেজবৰুৱাৰ গীতসমূহ চিত্ৰায়ন কৰা হৈছে। নতুন সুৰ আৰু সংগীতৰ জৰিয়তে পুৰণি গীতক পৰ্দাত আকৰ্ষণীয়ভাৱে উপস্থাপন কৰা হৈছে যদিও এই সাংগীতিক অভিযোজনাক সম্পূৰ্ণ শ্ৰুতিমধুৰ বুলি ক'ব নোৱাৰি। ছবিখনৰ শেষৰ ফালে সংযোজন কৰা একশ্যনৰ ছিকুৱেন্সকেইটা অধিক পূৰ্ণাংগ আৰু ডিটেইলড হ'ব পাৰিলেহেঁতেন। দৃশ্যকেইটা যেন পৰ্দাত অসংযতভাৱে উপস্থাপিত হ'ল।